ৰাস্তাটো বহুত স্লিপ কৰে, ডেঞ্জাৰ হয়। আমাৰ গ্ৰুপত মানে আমি 10জনমান আহিছোঁ আৰু আপোনাৰ ৱাটাৰফল চাব মন, শ্বিলং চেৰাপুঞ্জী যাব পৰা নাই, গুৱাহাটীতে থাকে, তেনেহ'লে গুৱাহাটীৰ ওচৰতে ইয়াত আহি গোটেই দিনটো মানে উপভোগ কৰি যাব পাৰে। নেচাৰৰ লগত গা পা ধুই ধুনীয়াকৈ এনজয় কৰি যাব পাৰে। বহুত ধুনীয়া পৰিৱেশ হয় আৰু ইয়াত আহিবৰ কাৰণে গাড়ীৰো প্ৰয়োজন নাই, খোজকাঢ়ি আহিব পাৰে। আমিও খোজকাঢ়ি আহিছোঁ আৰু কেনেকৈ আহিছোঁ, কোন ছাইডেদি আহিছোঁ, সকলোখিনি এই ভিডিঅ'টোত দেখা পাব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া হৈছে বশিষ্ঠ মন্দিৰ, কিন্তু বশিষ্ঠ মন্দিৰত আজি নাযাওঁ। বশিষ্ঠ মন্দিৰৰ বেক চাইডে যিখন পাহাৰ আছে, সেই পাহাৰৰ ওপৰত এটা ৱাটাৰফল আছে। বহুত ধুনীয়া হয় সেই ৱাটাৰফলটো, আৰু আমি আজি তালৈকে যাম। খোজকাঢ়ি যাম, মানে হাইকিং কৰি যাম। তো কেনেকুৱা হয় ৰাস্তাটো, কেনেকুৱা মানে জংঘলেৰে যাব লাগিব, আৰু ৰাস্তাটো কেনেকুৱা হয় গোটেইখিনি এই ভিডিঅ'টোত দেখা পাব। গতিকে আমি ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু আমাৰ লগত আছে আজি বহুত কেইজন লগৰ আছে। আৰু এয়া হৈছে বশিষ্ঠ মন্দিৰ, আৰু বশিষ্ঠ মন্দিৰৰ পৰা পিছ চাইডে যিটো ৰাস্তা আছে সেইটো হয় ট্ৰেকটো, মানে এনেকৈ ওপৰত যাব লাগিব। আৰু এইখন হৈছে নদীখন। তো এই নদীৰ পাৰে পাৰে যিটো ৰাস্তা আছে, সেই ৰাস্তাটোৰে ওপৰত উঠি গৈ থাকিব লাগিব। আৰু এনেকৈ 3.5 কিলোমিটাৰমান জেগা হাইকিং কৰিলে আমি ৱাটাৰফলটো পাই যাম। বৰষুণ দি আছে, বৰষুণ দিয়াৰ কাৰণে মানে ভিডিঅ' চাগে ভালকৈ কৰিব নোৱাৰিম। প্ৰায় 300 মিটাৰমান এনেকৈ অহাৰ পিছত এখন নদীখন পালোঁ, মানে নদীখন ক্ৰছ হ'ব লাগিব। আৰু নদীখন ক্ৰছ হোৱাৰ কাৰণে সৰুকৈ এখন ব্ৰিজ আছে, আৰু তো এই ব্ৰিজখন পাৰ হয় আমি সেইটো ছাইডেৰে যাব লাগিব। আৰু পাহাৰত উঠি এয়া ব্ৰিজ পাৰ হৈ আছে, বাঁহৰে সৰুকৈ এখন সাঁকো বনাই থৈ দিছে। আৰু এইটোৱে নদী যিটো নেকি বশিষ্ঠ মন্দিৰৰ পিনে বৈ গৈছে। আৰু বশিষ্ঠ মন্দিৰৰ পিছফালে যিখন নদী আছে, সেই নদীখন এইখনেই হয়। আৰু এই ব্ৰিজখন পাৰ হৈ এনেকৈ আমি এতিয়া পাহাৰৰ ওপৰলৈকে যাব লাগিব। আৰু এইফালে এখন গাঁও আছে, গাঁও মানে বহুত মানুহ আছে। আৰু এইটো ছাইডত ৰাস্তাটো এতিয়ালৈকে সিমান এটা বেয়া পোৱা নাই, মানে ইমান আপো নহয়, ধুনীয়াই হয়। ট্ৰেকটো শিল আছে, আৰু এনেকুৱা আগত বা কেনেকুৱা হয় নাজানো। তো বৰ্তমান খোজকাঢ়ি কেনে ভালেই পাইছোঁ, একো মানে সেনেকুৱা কষ্ট হোৱা নাই। আৰু বাঁহ গছ আছে দুয়োফালে, বাঁহ গছৰ এনেকৈ মাজে মাজে গৈ আছোঁ। আৰু বৰষুণৰ কাৰণে মানে ছাতি ওলাই ল'ব লগা হৈছে, বহুত জোৰকৈ আহিছে বৰষুণ যে। আৰু ছাতি লৈ ৰেইনকোট পিন্ধি খোজকাঢ়ি আছোঁ, মানে ডাবল প্ৰটেকশ্যন। অলপ দূৰ ওপৰত অহাৰ পিছত এইখিনি জেগাত অকণমান ৰেষ্ট কৰিছোঁ 2 মিনিটমান। তো ইয়াৰ পিছত আকৌ যাম। আৰু বৰষুণ দি আছে, বহুত কষ্ট হৈছে ভিডিঅ' বনাবৰ কাৰণে। তো এইখিনি জেগাও বহুত ধুনীয়া হয়, শিল আছে কেইটামান। আৰু এইফালে নদীৰ ওপৰেদি পাৰ হ'বৰ কাৰণে মানে বাঁহৰে সাঁকো আছে, 2খন দেখা পাইছোঁ। আগৰ দিনততো এনেকুৱাই আছিলে, নদীৰ ওপৰত সাঁকো। আজিকালি বাৰু নাই, দেখা নাপাওঁ। গাঁও এৰিয়াত কিছুমান ভিতৰৰ গাঁও অঞ্চলত এনেকুৱা দেখা পাওঁ আৰু সাঁকো। আৰু এইফালে ডাঙৰ শিল কেইটামান আছে। বহুত ধুনীয়া লাগিছে পৰিৱেশটো, আৰু বৰষুণৰ বতৰৰ কাৰণে চাগে আৰু বেছি ভাল লাগিছে, বেলেগ এটা এক্সপিৰিয়েঞ্চ। অলপ দূৰ ওপৰলৈকে উঠি আহিলোঁ, প্ৰায় 1 কিলোমিটাৰমান জেগা আমি ওপৰলৈকে আহিলোঁ, আৰু 2.5 কিলোমিটাৰ জেগা যাব আছে। তো এতিয়ালৈকে বাৰু ট্ৰেকটো বেয়া পোৱা নাই, ৰাস্তাটো ঠিকেই আছে। বৰষুণৰ বতৰ হ'লেও মানে ভালেই, আৰু প্ৰব্লেম পোৱা নাই। আৰু এইফালৰ পৰা 2টা ৰাস্তা আছে, এইফালেদিও ওপৰত যাব পাৰি এনেকৈ, আৰু এইফালেদি যাম আমি। আৰু এতিয়া বাঁহৰ মাজেৰে সোমাই যাব লাগিব। লাহে লাহে এতিয়া ৰাস্তাটো সৰু হৈ গৈছে, একেবাৰে নাই আৰু জংঘলত ট্ৰেকিং কৰা টাইপ ফিল হৈছে। আৰু এনেকুৱা পাথৰৰ মাজেদি যাব লগা হৈছে। আৰু আকৌ ইফালে নামি যাব লাগিব তললৈকে। এতিয়াহে ভাল লাগি গৈ আছে, যিমানে মানে জংঘল পাই গৈ আছোঁ। বহু দূৰ আহিলোঁ ওপৰলৈকে, এতিয়া অকণমান আপত উঠিব লাগিব। শ্লিপাৰী আছে জেগাখিনি, নোহোৱা নহয়। বৰষুণ পৰি আছে যিহেতু অকণমান বেছি শ্লিপাৰী হৈছে। আৰু চাৰিওফালে বাঁহ গছ আছে কাৰণে বাঁহৰ পাতবোৰ পৰি থাকে, সেইটো কাৰণে মানে অলপ সাৱধানে ওপৰত উঠিব লাগিব। প্ৰায় পাওঁ অৱস্থা, আৰু 20 মিনিটমান ৰাস্তা গ'লে আমি ফলছটো পাই যাম। বহুত ধুনীয়া ফলছ হয়, যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে। ধুনীয়া জেগা, ট্ৰেকিং কৰি হাইকিং কৰি এইফালে আহিব পাৰে। বেছি দূৰ নহয়, যদি ফাষ্ট ট্ৰেকাৰ হয় তেনেহ'লে 1 ঘণ্টাত পাই যায়, আৰু শ্ল' ট্ৰেকাৰ হ'লে অকণমান টাইম লাগে বাৰু। তো চাওক, ৰাস্তাটো বহুত সৰু হয়, আগততো বহুত ডাঙৰ আছিলে, এতিয়া ৰাস্তাটো বহুত সৰু হৈ গৈ আছে। ভাল লাগি আছে আপোনালোকক
ফৰেষ্টখনৰ এৰিয়াটো দেখুৱাইছোঁ, জংঘলবোৰ। আৰু যিহেতু আমি গৈ থকা ৰাস্তাটোৰ ছাইডেৰে এই নদীখন বৈ গৈ আছে, আৰু এটা বেলেগ মানে ভিউ আৰু মানে মজা লাগি গৈছে। চাওক কেনেকুৱা জংঘল, দুইপিনে একপিনে বাঁহ গছ আৰু বেলেগ বেলেগ ডাঙৰ ডাঙৰ কিবা কিবি গছ আছে, নামবোৰ নাজানো বাৰু গছৰ। বহুত চৰাই আছে এতিয়া গছত, কিন্তু চাগে ভিডিঅ'ত আপোনালোকে দেখা পোৱা নাই। চৰাইৰ মাত শুনিছোঁ, বৰষুণৰ কাৰণে মানে এতিয়া গছতে আছে আৰু আমাৰ লগত অহাকেইটা গোটেইকেইটা পিছতে আছে, এয়া আহি আছে। সৰু ল'ৰা ছোৱালীও আছে, বাচ্ছা আছে, সেইকাৰণে মানে লাহে লাহে আহিব লগা হৈছে। আৰু যিহেতু বৰষুণ হৈ আছে, অলপ মানে ৰাস্তাটোত আহিব কষ্ট হৈছে আৰু এতিয়া। তো প্ৰায় আমি আহি পাই গ'লোঁ। এয়া এনেকৈ যাব লাগিব বোকাৰে, পানী আছে, পানীৰে এনেকৈ পাৰ হ'ব লাগিব। তো বোকাৰ কাৰণে মানে খোজ দিব বেয়া লাগে, আৰু পানী হ'লে কথা নাই, উপায় নাই আৰু। জোতা এতিয়া আৰু জোতা হৈ থকা নাই আৰু, এইটো সোমাই গ'ল পানীত জোতা, পানীয়ে পানী হৈ গ'ল জোতাত। ফাইনেলি আহি পাই গ'লোঁ গড়ভাংগা ৱাটাৰফল। আৰু এটা গড়ভাংগাৰ ৱাটাৰফল আছে, সেইটো ওপৰৰ ফালে আছে, যিটো মানে মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ। সেইটো ফল চাব লাগিলে ওপৰৰ ফালেদি যাব লাগিব, তেনেকৈ মানে বাইক লৈ যাব পাৰি। আৰু এইটো ৱাটাৰফলছত আহিব লাগিলে হ'লে আপোনালোকে এনেকৈ হাইকিং কৰি আহিব লাগে। আমিতো যেনেকৈ আহিছোঁ তেনেকৈ হাইকিং কৰি আহিব লাগিব। ৰাস্তাটোতো আপোনালোকক দেখুৱাইছোৱে। তো এতিয়া ইয়াৰ পৰা আমি ওপৰৰ ফালে যাম, আৰু ওপৰৰ ফালে যাই চাওঁ কেনেকুৱা হয় ভিউবোৰ। আৰু যিখিনি জেগাত আমাৰ ভাল লাগে সেইখিনিতে গা পা ধুম আৰু। বহুত ধুনীয়া হয়, বৰষুণ দি থকাৰ কাৰণে মানে অকণমান পানীটো লেতেৰা টাইপ আছে, কিন্তু নেচাৰেল হয়, ইমান বেয়া হ'ব নালাগে। বেছি মানুহ নাই, আমাৰ কেইজনে আৰু কেইজনমান আছিলে, তেওঁলোকে গা চা ধুলে আৰু যাব চাগে এতিয়া। তো আমিখিনি আছোঁ, বেলেগ ইমান মানুহ নাই আৰু। তো আমি এতিয়া ওপৰলৈকে যাম, ওপৰত কেনেকুৱা আছে চাম। ওপৰত যাবৰ কাৰণে এনেকুৱা শিলেৰে এনেকৈ বগাই কেনে ওপৰত উঠিব লাগিব। ওপৰত যাওঁ, ওপৰৰ ফালে চাই আহোঁ, তাৰপিছত য'ত ভাল লাগে তাতে গাটো ধুম আৰু। মানে এতিয়া লাহে লাহে পানীবোৰ দেখা পাই, মানে ইয়াৰে চিনাৰীটো দেখা পাই ইমানে ভাল লাগি গৈ আছে, মন চন পূৰা। ইমান দূৰ আহিলোঁ, বেছি টাইম আমাৰ লগা নাই, 1.5 ঘণ্টাত আমি আহি পাইছোঁ। তো ওপৰত যাবৰ কাৰণে এনেকুৱা ৰাস্তাৰে যাব লাগিব, আৰু চাওক ৰাস্তাটো মানে এনেকুৱা আৰু শিলে পাৰ হৈ যাব লাগিব, শিল বগাব লাগিব। তো বাকী মানুহখিনি উঠি লওক। আমাৰ গ্ৰুপত মানে আমি 10জনমান আহিছোঁ। ৰাস্তাটো বহুত শ্লিপ কৰে, ডেঞ্জাৰ হয়, বহুত টেকনিকেলি ওপৰত উঠিব লাগিব। এয়া এনেকৈ শ্লিপ কৰে। তো তলৰ পৰা ওপৰলৈকে আহিলোঁ, ওপৰত এনেকুৱা আৰু ভিউটো। ওপৰত বেছি পানী নাই, গা ধুব লাগিলে তলৰ সেইখিনিতে গা ধুব লাগিব। আৰু এইফালে এনেকুৱাই হয় ৱাটাৰফলছটো। তো এতিয়া আমি গা পা ধুম, মই একেবাৰে লাষ্টত যাওঁ আৰু চবখিনি যোৱাৰ পিছত। তো চাই আছোঁ, আৰু এইফালে মানে পানীৰ ধাৰটো আছে আৰু শ্লিপাৰী বহুত আছে, অলপ সাৱধানে যাব লাগিব। তাকে চাই লৈছোঁ, বাকীখিনি গৈ লওক, তাৰপিছত মই যাম আৰু এইফালে চিধা গুচি যাম আৰু পূৰা ওপৰত। আৰু চাওঁ সেইফালে কি আছে। পানী গেয়া পূৰা, জোতাটো পানীৰ তলত, বা বহুত পানী আছেচোন। আৰু এইফালে চাওক নাজাৰা, মানুহ নাই, আমিয়ে অকল আৰু বেলেগ মানুহ নাই, সেইকাৰণে ভাল লাগিছে আৰু ফ্ৰীলি ইফাল কৰি ঘূৰি ফুৰিব পাৰিছোঁ। জংঘলৰ মাজত এয়া ফুল দেখা পালোঁ, কি বা ফুল হয় নামটো নাজানো বাৰু, কোনোবাই যদি জানে কমেণ্ট কৰি জনাবচোন। এনেকুৱা ফুলবোৰ প্ৰায় জংঘলতে দেখা পাওঁ। আৰু সেইফালে গৈ আছোঁ, আৰু এতিয়া এইফালৰ পৰা আহিলোঁ এনেকৈ। আপোনাৰ ৱাটাৰফল চাব মন, শ্বিলং চেৰাপুঞ্জী যাব পৰা নাই, গুৱাহাটীতে থাকে, তেনেহ'লে গুৱাহাটীৰ ওচৰতে ইয়াত আহি গোটেই দিনটো মানে উপভোগ কৰি যাব পাৰে। নেচাৰেল লগত গা পা ধুই ধুনীয়াকৈ এনজয় কৰি যাব পাৰে, বহুত ধুনীয়া পৰিৱেশ হয়। চবে তলত নামি গ'লে আৰু গা ধুই আছে ইয়াতে। তো মই নামাৰ আগত অকণমান ভিডিঅ' কৰি লৈছোঁ, কাৰণ মোবাইল থৈ যাব লাগিব, নহ'লেতো আৰু অৱস্থা নোহোৱা হৈ যাব মোবাইলৰ। এয়া ওপৰতে গা ধুই আছে চবে। আৰু এই ৱাটাৰফলটোৱে মানে এই নদীখনে বৈ গৈছে, যিখন নেকি বশিষ্ঠ মন্দিৰৰ বেক চাইডত আছে, এইখনেই হয়, এই ৱাটাৰফলটোৱে হয়। আৰু এনেকৈ ওপৰৰ ফালেও যাব পাৰি, কিন্তু এই ৱাটাৰফলটোৰে আৰু ওপৰত মানে আৰু এটা বহুত ধুনীয়া ভিউ আছে। তো আমি লাষ্ট ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ, যদি ভিডিঅ'টো চাব পাৰে। আৰু এইখিনি জেগাত গড়ভাংগা বুলি কয়, গড়ভাংগা এইখন ফৰেষ্ট হয়, ফৰেষ্টতে এই ৱাটাৰফলটো আছে।
আৰু যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই গড়ভঙা ৱাটাৰফলত, তেনেহ'লে মই ওপৰত লিংকটো দি দিছোঁ, এই লিংকটোত টাচ কৰিলে আপোনালোকে আগৰ ভিডিঅ'টো চাব পাৰিব। তো আমি তাতে আছিলোঁ তেতিয়া, তাৰ পৰা এতিয়া আমি আকৌ আহিলোঁ, ৰিটাৰ্ণ আহিলোঁ ইফালে। তো আহি কেনে এইফালে এতিয়া তলৰ ফালে ফলছটো আছে, মানে তাতেও গা চা ধুব পাৰি। তো আমি এতিয়া তললৈকে যাম, তাতে গা পা ধুম আৰু চাৰিওফালে বাঁহ গছ আৰু মানে চাৰিওফালে বাঁহ গছেৰে ভৰি আছে। বেলেগ এটা ভিউ, মানে মজা লাগিছে, জংঘলৰ মাজত পূৰা আৰু এনজয় কৰি আছোঁ এতিয়া। এয়াই আছিল গড়ভঙা ৱাটাৰফল। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, ভাল লাগিলে লাইক কৰিব, আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তাকে কয় আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, ধন্যবাদ।